Assalamualaikum, নমস্কাৰ, ওয়েলকাম বেক টু মাই চেনেল ফাতিমাজ ডেইলি লাইফ। আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত আমিও ভালে আছোঁ। তো ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব। মই বহুত কিবি দেখুৱাম, চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আপোনালোকে শেষলৈকে চাই থাকক। কিমান আছে? 750 আচ্ছা 50। 750 ফ্ৰেণ্ডছ, মোৰ পাৰ্চেল আহি গৈছে। মই এতিয়া আনবক্সিং কৰিম। এইটোত কি আছে এতিয়া মই নকওঁ, খুলি কিনে দেখুৱাম। ত' ফ্ৰেণ্ডছ, মোৰ পাৰ্চেলটো এতিয়া মই আনবক্সিং কৰিম। চাই থাকোঁ। মোক খুলিব দিয়া না, খুলি লওঁ, একদম ছাৰপ্ৰাইজ দিম। তুমি কেমেৰা পিনে ৰ'বা, এইটো চাব লাগিব। এইটো হৈছে মোৰ মাইক্ৰফোন। তো মই এতিয়া ইউজ কৰি নেদেখাওঁ, কাৰণ মই এতিয়া ভাত বনাই আছোঁ, আকৌ পাৰ্লাৰত যাব লাগিব। চ' মই ভাবিছোঁ পিছত দেখুৱাম। চ' ফ্ৰেণ্ড, এইটো মোৰ বয়াৰ মাইক্ৰফোন আহি গৈছে, যিটো মোৰ ৰেকৰ্ডিং কৰোঁতে লাগে। বহুত দিন হ'ল ল'ম বুলি ভাবিছিলোঁ, লোৱা হোৱা নাই। চ' এইটো মই লৈ ল'লোঁ। আৰু এইখিনি দিছে কিবাকিবি, মই এইখিনি পিছত আহি কৰিম, কাৰণ এতিয়া মই পাৰ্লাৰত যাব লাগিব। পাৰ্লাৰত ভণ্টি আছে, তাই চুলি ষ্ট্ৰেট কৰিব গৈছে। ৰাতিপুৱা জাকিয়াৰ পাপাই থৈ আহিছে, এতিয়া মই গৈ কিনে লৈ আহিম। পিছত আহি দেখাই আছোঁ। এই কথা পাতিবা, মোৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিবা, কথা পাতাচোন। হেল্ল' কোৱাচোন। চ' ফ্ৰেণ্ডছ, মোৰ মাংস হৈ গ'ল। চাইছে কি ধুনীয়া কালাৰ আহিছে, বহুত টেষ্টি হৈছে। মই এক পিচ টেষ্ট কৰি চাইছোঁ আগতে, তো এইখিনি মই ৰাখি দিওঁ। ফ্ৰেণ্ডছ, মই ৰাতিপুৱা দেখালোঁ আপোনালোকক মোৰ মাইক্ৰফোনটো আহিছে। এইটো বয়াৰ হয়, আৰু এইটো মোৰ কাজল আৰু কি বুলি কয়, আইব্ৰো আৰু জেল আইলাইনাৰ। এইটো মোৰ শেষ হোৱা নাছিল, আগৰটো আচলতে। আগৰটো তাৰমানে এইটো আছিল, কিন্তু এইটো এইবিলাক চব ব্ৰাছটো বেয়া কৰি পেলাইছে জাকিয়াই। এইটো তাৰপিছত এইবিলাক ড্ৰাই হৈ গৈছে, তাই খুলি থৈ দিয়ে, সেইকাৰণে ড্ৰাই হৈ গৈছে। এইটো বাৰু পুৰাই আছে, শেষ হোৱা নাই। আৰু মই নতুনেই লৈছিলোঁ, বেছি দিন ইউজ কৰা নাই, 4-5 মাহমান ইউজ কৰিছোঁ। চ' মই ভাবিলোঁ আৰু এটা অৰ্ডাৰ দি দিওঁ। মই অফাৰত পাইছোঁ, এনেকুৱা দুটা ছেট লৈছোঁ। 400 লৈছে, ভণ্টি এটা লৈছে, মই এটা লৈছোঁ। তো মোৰ এইটো আজি আহি পাইছে। চ' মই ভাবিছোঁ এইটো খুলি আজি এইটোৱে লগাই যাম বুলি ভাবিছোঁ। মোৰ থ্ৰেডিংটো কৰা নাই, চ' সেইকাৰণে ইমান এটা ভাল নহ'বও পাৰে। জাষ্ট এনে লগাই কিনে মই দেখাই দি আছোঁ। আচলতে আৰু মোৰ মোবাইলৰ স্ক্ৰীণত এনেকৈ লগা অভ্যাস নাই, সেইকাৰণে অলপ হেৰি হৈছে। চাওক ডিফাৰেঞ্চ, মোৰ এনেও মাজত নাই। মোৰ আইব্ৰো হৈ গ'ল। এতিয়া মই লগাম আইলাইনাৰ। এতিয়া মোৰ চুজটো ওলোৱা গৈছে।
ইমান এটা ভাল নহ'ল যিয়ে নহওক কেনেকুৱা লাগিছে লিপষ্টিক লগোৱা নাই লিপষ্টিকটোৱে মেইন জেচমিনৰ পাৰফিউমটো লগাওঁ আলফ্লেমৰ ৰেডি যাওঁ লিপষ্টিকটো লগোৱা নাই লিপষ্টিকটো মই আজি ভাবিছোঁ মই লিপষ্টিকটো নলগাওঁ যিহেতুকে ঠাণ্ডা চ' মই এইটো টেণ্ডাৰ কেয়াৰটো লগাইছোঁ বহুত ভাল হয় এইটো চ' বলক পাৰ্লাৰলৈ যাওঁ চাওঁ জাকিৰ বেগটো দেখাই দিয়া তোমাক দেখাইছোঁ কাৰণে খং উঠিছে নেকি তোমাৰ বেগটোকে চাম নেকি চাম ইমান খং তাই তাৰমানে লেট কৰি আছোঁ যে সেইকাৰণে তাইৰ খং উঠিছে জল্দি জল্দি যাব লাগে আৰু জল্দি জল্দি ফুৰিব গ'লে ভাল পায় আৰু ভাবি আছে যে শ্বপিং কৰিব লোৱাচোন কি লৈছা চাওঁ কি যে লৈছে মই আপোনালোকক দেখাই আছোঁ কি লৈছে ইয়াতে ভৰাই মা তাই ক্ৰীমটো লৈছে আৰু এইটো তাইৰ হৈ গৈছে এতিয়াৰ পৰা আজিতো মোৰ আহিলেই আৰু এইটো টেণ্ডাৰ কেয়াৰটো এইটোৰ একদম নতুন আছিল আগৰটো তাই শেষ কৰিছে তাৰপিছত এইটো একদমেই নতুন তাই এদিন মানে অলপ নাকত অলপ কিবা হৈছিল তাতে বোলে লগাব তাৰপিছত চাওক গোটেইখিনি আধা শেষ কৰি পেলাইছে অল বডিত লগাইছে দে আমি যাওঁ না এইটো তোমাৰ বেগটো কোনে দিছে মাহী দিছে হাই কৈ দিয়া হাই এটা পাপি দিয়া সেনেকে লাইক দিছ দে জাকেৰ কাৰণে এটা আপোনালোকে ফ্লাইং কিছ দিব আৰু কমেণ্ট আমি যাওঁ এতিয়া So friends, আমি পাৰ্লাৰ আহি পালোঁ চুজ খোলা আহিয়ে গ'লোঁ এয়া ভণ্টি চুলি ষ্ট্ৰেট কৰি আছে তাইৰ চুলি যিমান কাৰ্লি না আচৰিত So friends, দেখা পাই যে নিকিতা বাইদেউ নাক ফুটা কৰিব প্ৰথমে বহুত ভয় কৰি আছিল এতিয়া মানে একদম দিলে আৰু দিলে দি দিলে আৰু হৈ গ'ল ধুনীয়া ফলা সোমাই গ'লে তাৰপিছত দুদিনমান 3-4দিনমান শুকোৱাৰ পিছত যি পিন্ধাই দিছে ভাল লাগে So friends, এয়া ভণ্টিৰ চুলিৰ ফাইনেল লুকছ দেখাই পাইছে কি ধুনীয়া হৈছে তাইৰ চুলি বহুত কাৰ্লি আছিল আৰু এইজনী হ'ল আমাৰ বাইদেউ যিজনী চুলি ষ্ট্ৰেট কৰিলে আৰু বাইদেউৰ পাৰ্লাৰখন হৈছে ৰঙিয়া মানৱেন্দ্ৰ কলেজৰ ফ্ৰণ্টত হয় AK মেক অভাৰ এণ্ড বিউটি চেলুন নাম পাৰ্লাৰখনৰ তো আপোনালোকে ইয়াতে আহিব পাৰে ইয়াতে ব্ৰাইডেল মেকআপো কৰে ফটোশ্বুট কৰে চব কৰে যদি আপোনালোকে কৰিব বিচাৰিছে তো ইয়াতে কৰিব পাৰে বহুত ভাল হয় এতিয়া আমি পাৰ্লাৰৰ পৰা আহি গ'লোঁ এতিয়া বাজিছে 4:30 তাই গৈছিল 10টাত তাইৰ চুলিখিনি বহুত কাৰ্লি চ' বহুত টাইম লাগি গৈছে তো মইতো দুপৰীয়া ভাত খায়ে গৈছিলোঁ তাই পাৰ্লাৰতে ৰুটি খাই লৈছে বাইদেউজনীয়ে ৰুটি দিছিল আৰু এতিয়া আমি চাহ পানী খাই লওঁ আৰু ভাবিছোঁ ভিডিঅ'টো আজি এটাই সমাপ্ত কৰিম বহুত দীঘলীয়া নকৰোঁ তো আপোনালোকে ভালে থাকক সুস্থ থাকক চবৰে কেয়াৰ লওক তো আজি এটাই সমাপ্ত কৰিছোঁ নতুন এটা ব্লগ লৈ আকৌ লগ পাম আপোনালোকক তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব তো আজিলৈকে বাই বাই